হাই গাইজ, মই জয়াৰ পৰা আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চিম্পল পোলাও ৰেচিপি। একদম চিম্পলকৈ বনাইছোঁ পোলাও এনেকৈ মাংসৰ লগত খাই খুবেই টেষ্টি হয়। তেনেহ'লে চাই থাকক মই এই পোলাও কেনেকৈ বনাওঁ। পোলাও বনাবৰ কাৰণে মই লৈছোঁ কেইটামান খিচমিচ, 10-12টামান কাজু, এখিলা তেজপাত আৰু 10-12টামান জালুক আৰু 5টামান লং আৰু লৈছোঁ এয়া 5টামান পিঁয়াজ এনেকৈ সৰুকৈ স্লাইচ কাটি লৈছোঁ। আৰু এইখিনি জহা চাউল মই 10 মিনিটৰ আগতে ধুই পেলাই পানীটো যাবৰ কাৰণে এই খৰাহিটোত থৈ দিছোঁ, যাতে পানীখিনি একেবাৰে নাইকিয়া হৈ যায় আৰু চাউলখিনি জৰজৰীয়া হৈ যায়। এতিয়া গেছত কুকাৰ এটা পাতি দিছোঁ। মই কুকাৰত বনাম পোলাওখিনি। কুকাৰটো গৰম হোৱাৰ লগে লগে ইয়াত মই অলপ ৰিফাইন দিম। এয়া কুকাৰটো গৰম হৈ গ'ল। এতিয়া গৰম হোৱাৰ লগে লগে মই ইয়াত দিম অলপ ৰিফাইন তেল। ৰিফাইনখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত এচামুচ চেনি দিম। চেনিখিনি তেলখিনিৰ লগত গলি যাব লাগিব। চেনিখিনি তেলখিনিৰ লগত ধুনীয়াকৈ মিলি গ'ল। এতিয়া মই ইয়াতে পিঁয়াজখিনি দিম কাটি দিয়া। পিঁয়াজখিনি অলপ কালাৰটো চেঞ্জ হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে দালচেনি আৰু জালুককেইটা দি দিছোঁ আৰু তেজপাতকেইটাও দি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। বেছি সময় নহয়, 1 মিনিট সময় ভাজি ল'ম। এইখিনি 1 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই চাউলখিনি দি দিম। কুকাৰটোত চাউলখিনি দিয়া হৈ গ'ল। এতিয়া এইখিনি ভালকৈ লৰাই দিম আৰু চাউলখিনি বহুত লাহে লাহে লৰাব, কাৰণ চাউলখিনি আমি আগতীয়াকৈ ধুই পেলাই ৰাখি থৈছিলোঁ, সেইকাৰণে চাউলখিনি কোমল হৈ আছে। সেইকাৰণে চাউলখিনি লৰাওঁতে বহুত সাৱধান, লাহে লাহে লৰাব। এইখিনি মই 2 মিনিটমান সময় এনেকৈয়ে ভাজি থাকিম। একদম লাহে লাহে ভাজিম যাতে চাউলখিনি ভাঙি নাযায়। এনেকৈয়ে মই 2 মিনিট সময় ভাজি থাকিম। এইখিনি 2 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া ইয়াতে মই দিম অকণমান নিমখ দিছোঁ আৰু মই দিছোঁ অকণমান হালধি। হালধিটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। মই দিওঁ কাৰণ কালাৰটো অকণমান ধুনীয়া হ'লে ভাল লাগে, হালধীয়া টাইপত। সেইকাৰণে মই হালধিটো এড কৰোঁ। নিদিলেও কোনো কথা নাই, দিলে বেছি ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে। সেইকাৰণে মই হালধিটো পোলাও বনালে দিওঁৱেই। এতিয়া এইখিনি আৰু 2 মিনিটমান সময় ভাজি ল'ব লাগিব। বহুত লাহে লাহে ভাজি আছোঁ মই। আৰু গেছৰ পৰিমাণটো একদম ল' ৰাখিব, হাই ফ্লেমত নেভাজিব, নহ'লে লাগি ধৰিব। এইখিনি 2 মিনিট সময় এনেকৈ মই ভাজি থাকিম। এইখিনি 2 মিনিট সময় ভাজা হৈ গ'ল। দেখিছেনে হালধি ইয়াৰ কাৰণে কালাৰটো কিমান ধুনীয়া হৈছে, নহ'লে বগা বগা নিচিনা হৈ থাকে, মই বেয়া পাওঁ। সেইকাৰণে মই পোলাও বনালে অকণমান হালধি দিওঁৱেই, অকণমান দিওঁ, বেছি নিদিওঁ। এতিয়া মই ইয়াতে কাজু আৰু খিচমিচকেইটা দি দিম। খিচমিচ মই 15টামান লৈছিলোঁ, 15-20টামান লৈছোঁ আৰু কাজুকেইটা দি দিম। এতিয়া এইখিনি দিয়াৰ পিছত অকণমান সময় ভালকৈ মিলাই দিম। এনেকৈ বনালেও পোলাও খাই বহুত টেষ্টি লাগে। এতিয়া এইখিনি এনেকৈ অকণমান 1 মিনিট সময় ভাজি ল'ম। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে হালধিকণ দিয়াৰ কাৰণে, নহ'লে বগা বগা নিচিনা হৈ থাকিলে হয়। এইখিনি আৰু 1 মিনিট সময় ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে পানী এড কৰিম। ইয়াত মই 2 গিলাচ পানী এড কৰিম। মই এইটো গিলাচেৰে এগিলাচতকৈ অকণমান বেছিকৈ চাউল লৈছিলোঁ, সেইকাৰণে ইয়াত মই 2 গিলাচ পানী দিছোঁ। মাত্ৰ পানী চাউলখিনি ভাগ যোৱাকৈহে দিব লাগে। পোলাও বেছি পানী দিব নালাগে, নহ'লে একদম বেছি সিজি যায় আৰু খাবলৈ ভাল নালাগে। পোলাও সদায় এটা এটা হৈ থাকিলে খাই ভাল লাগে।
সেইকাৰণে মাত্ৰ চাউলখিনি ডুবি যোৱাকৈহে পানী দিব লাগে। আৰু ইয়াতে মই ইলাচি দিয়া নাই, কাৰণ ইলাচি মোৰ ওচৰত নাছিলে। যিহেতু জহা চাউলৰ পোলাও এনেও খাই ভালেই লাগিব, গোন্ধটো ধুনীয়া আহিবই, সেইকাৰণে মই ইয়াত ইলাচি দিয়া নাই। এতিয়া মই ইয়াত কুকাৰৰ ঢাকনিখন লগাই দিওঁ। মই কুকাৰৰ ঢাকনাখন লগাই দিলোঁ। এতিয়া এইখিনি মই এটা চিটি আহিবলৈ দিম, সম্পূৰ্ণ এটা চিটি মাৰিব লাগিব। এইখিনি এটা চিটি মাৰা হৈ গ'ল। এতিয়া হাৱাটো নিজে নিজে ৰিলিজ হ'বলৈ দিম, খুলি নিদিওঁ, নহ'লে খুলি দিলে ভালকৈ নিসিজিব, সেইকাৰণে নিজে হাৱাটো যাব লাগিব। এতিয়া এইখিনি এনেকৈ ঠাণ্ডা হ'বলৈ দিম অলপ সময়, তাৰপিছত মই কুকাৰৰ ঢাকনখন খুলিব পাৰিম। এয়া কুকাৰৰ হুইচেলটো ৰিলিজ হৈ গ'ল। এতিয়া আপোনালোকক মই খুলি পেলাই দেখুৱাওঁ কেনেকুৱা হৈছে। কিমান ধুনীয়া হৈছে, একদম এটা এটা হৈছে। সদায় পানীটো একদম জোখত দিব, যিমান চাউল লয় সেইটো জোখতে পানী দিব লাগিব। মই এগিলাচতকৈ আধা চাউল লৈছিলোঁ, সেইকাৰণে মই 2 গিলাচ পানী দিছোঁ। সেয়া চাওক, আপোনালোকৰ ওচৰৰ পৰা দেখাইছোঁ কিমান ধুনীয়া হৈছে, একদম এটা এটা হৈছে। এতিয়া আপোনালোকক এইখিনি মই চাৰ্ভ কৰি দেখাই আছোঁ। এয়া দেখিছেনে পোলাওখিনি কিমান ধুনীয়া হৈছে, একদম খাবলৈও খুবেই টেষ্টি হয় এনেকৈ বনালে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল, আৰু পোলাওৰ লগত এনেকৈ মাংস পৰিৱেশন কৰক। আজি ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই।